নমস্কাৰ। চাপদলৈ মই আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আজি এটা পুনৰ মাছৰ টেঙা জোলৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ। মই আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছোঁ মই মাছৰ টেঙা জোল কেনেকৈ বনাওঁ। আচলতে কি হয়, গৰম দিনত ৰেগুলাৰ টেঙা তৰকাৰী খালেও আমনি নালাগে নহয় জানো। সেয়ে মই আজি ভাবিলোঁ গোটা কচুৰ লগত মাছৰ নেমু চেপি টেঙা জোল এখনকৈ বনাওঁ বুলি। আৰু মই কেনেকৈনো বনাওঁ আপোনালোকে চাওকচোন, নিশ্চয় ভালেই লাগিব। তেনেহ'লে আহক পলম নকৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে মই লৈছোঁ অলপ মাছটো ইমান ডাঙৰ চাইজৰ নহয়, সৰু চাইজৰে, বেয়া নহয় বাৰু, খাবলৈ ঠিকেই হ'ব। মই আগতীয়াকৈ মাছকেইটা কাটি লৈ নিমখ হালধি লগাই ৰাখিছিলোঁ। আৰু এতিয়া মই মাছকেইটা ফ্ৰাই কৰিম। মাছ ফ্ৰাই কৰোঁতে সদায় এটা কথা লক্ষ্য ৰাখিব লাগে, তেলটো যাতে ভালদৰে গৰম হয়। যদি তেলটো ভালদৰে গৰম নহয় তেতিয়া মাছটো তলফালৰ পৰা লাগি ধৰে। সেইটো কাৰণে মই তেলখিনি গৰম হ'লে ৰ'লোঁ আৰু মাছটো ফ্ৰাই কৰিলোঁ। ইলুটি কৰি মাছটো মোৰ অলৰেডি ফ্ৰাই কৰা হৈ গ'ল। কিয়নো তৰকাৰীত দিবৰ কাৰণে মাছটো ফুল ফ্ৰাই কৰিব নালাগে, হাফ ফ্ৰাই কৰি ৰাখিছোঁ। আৰু মোৰ মাছটো অলৰেডি হ'ল, মই মাছটো কাঢ়ি ল'লোঁ। আৰু মই তৰকাৰীখিনি মই এইটো তেলতে বনাই দিম। তেলখিনিও মই নষ্ট নকৰোঁ। এতিয়া মই প্ৰথমে এইখিলা তেজপাত দিলোঁ তেলত, তাৰপৰা কাটি ৰখা অকণমান পিঁয়াজ দিলোঁ। মই আজি পাঁচফোৰণ ব্যৱহাৰ নকৰোঁ, পিঁয়াজে দিম বুলি ভাবিছোঁ, কিয়নো আজি মোৰ পাঁচফোৰণটো নাই ঘৰত। আৰু মই কেইফুলামান নহৰু অলপ সৰু সৰুকৈ ছিটিয়াই ৰাখিছিলোঁ, সেইকেইটাও মই ইয়াতে দিম। আৰু 3টা কেঁচা জলকীয়া, শুকান জলকীয়া দিম, কিয়নো টেঙা তৰকাৰীত মই শুকান জলকীয়াটো সদায় ব্যৱহাৰ কৰোঁ ইয়াৰ গোন্ধটোৰ কাৰণে। আৰু কেইডালমান মই ঢেকীয়া দিম বুলি ভাবিছোঁ, কিয়নো জোলটো তেতিয়া ডাঠ হ'ব। ঢেকীয়া দিয়াৰ কাৰণে মই কি কৰিলোঁ, তেলতে মানে প্ৰথমতে হালধিটো দি ল'লোঁ। কিয়নো দিব লাগে, এনেই শাকজাতীয় বস্তু যেতিয়া ভজা হয় তেতিয়া শাকৰ ওপৰত যদি হালধিটো দি দিয়া হয় তেতিয়াহ'লে হালধিটো ভালকৈ মিহলি হৈ নাযায়, য'তে ত'তে গোটা হৈ লাগি থাকে। সেইটো কাৰণে শাকজাতীয় বস্তু বা এনেকুৱা ভেন্দি চেন্দি ভাজিলে সদায় তেলতে হালধিটো দি ল'ব লাগে, তেতিয়া ভালদৰে মিহলি হয়, চবতে লাগি যায়। এতিয়া মই সৰু সৰুকৈ কাটি ৰখা অকণমান ঢেকীয়া, বৰ বেছি নহয়, ঢেকীয়াখিনি ইয়াতে দিলোঁ। নিমখ হালধিটো দিলোঁৱেই তেলতে। এতিয়া মই এইখিনি অকণমান মৰহি যোৱালৈ অকণমান তাৰমানে ইয়াৰ কেঁচা যিটো মানে আঠা জাতীয় সেইটো যাবৰ কাৰণে অলপ দেৰি ৰাখি থ'ম, 2 মিনিট। এতিয়া মোৰ 2 মিনিট হৈ গ'ল, চাওক ঢেকীয়াখিনি প্ৰায় হৈ আহিছে। আৰু ইয়াতে মই টুকুৰা কৰি ৰাখিছোঁ, এটা কচু টুকুৰা কৰি ৰাখিছোঁ। আৰু সেই কচুৰ টুকুৰাকেইটাটো ইয়াতে দিম। আৰু এইখিনিও ভালদৰে লৰাই অলপ দেৰি মই ঢাকি থ'ম। কিমান দেৰি ঢাকি ৰাখিব লাগিব মই সেইটো ক'ব নোৱাৰিম, কিয়নো কচুটো সিজাৰ ওপৰতে ডিপেণ্ড কৰিব। আৰু আজিকালি কচু ইমান মেচিয়ৰ্ড হোৱা নাই, সিজিবলৈ অলপমান টাইম লাগিব। এতিয়া মোৰ 10 মিনিটৰ পাছত মই উদঙাই চালোঁ, কচুখিনি চাওঁচোন কেনেকুৱা হৈছে। অলপ কোমল হৈছে বাৰু, 10 মিনিটেই লাগিলে মোৰ কচুটো কোমল হওঁতে। এতিয়া অলপ কোমল হৈছে। এতিয়া মই কি কৰিম, মই অলপ গৰম পানী কৰি ৰাখিছোঁ। মই তৰকাৰীত সদায় গৰম পানী ব্যৱহাৰ কৰোঁ। গৰম পানী অলপ দি দিম। এতিয়া চাওক, গৰম পানীটো দিয়াৰ লগে লগে তৰকাৰীটো কিমান ধুনীয়া হৈ আহিছে, কালাৰটো বেয়া হোৱা নাই। ঠাণ্ডা পানী দিলে কি হয়, আকৌ নতুনকৈ উতলিব লাগে, তৰকাৰীটোৰ টেষ্টটো ভাল নহয়। এতিয়া মই এইখিনিও অলপ দেৰি মই কচুটো ভালদৰে সিজালৈ মই ঢাকি ৰাখিম। মই উদঙাই চাওঁচোন মোৰ তৰকাৰীটোৰ অৱস্থাটোনো কেনেকুৱা হ'ল। কচুখিনি ভালদৰে সিজিছে। কচুখিনি ভালদৰে সিজিলে আৰু মই ইয়াতে ফ্ৰাই কৰি ৰখা মাছখিনি দি দিম। আৰু এইখিনি মই এতিয়া নাথাকোঁ, খোলাকৈ ৰাখিম। অন্যহাতে মই 2টা গোল নেমু লৈছোঁ। গোল নেমুকেইটা কাটি মই বাতি এটাৰ ৰসটো উলিয়াই ল'ম, কিয়নো বাতিটোত উলিয়াইছোঁ যদি এনেকৈ তৰকাৰীটোত মানে নেমুটো চেপি দিয়া হয় গুটিখিনি তৰকাৰীত পৰি যাব আৰু সেই গুটিখিনি খাওঁতে তিতা লাগিব। সেইটো কাৰণে বাতিটোত মই চেপিলে গুটিখিনি আঁতৰাই ৰসটো তৰকাৰীটোত দি দিলোঁ। টেঙাটো দিয়াৰ লগে লগে, নেমুৰ ৰসখিনি দিয়াৰ লগে লগে তৰকাৰীটো চাওক বগা হৈ আহিলে। সাধাৰণতে যিকোনো তৰকাৰীত যদি টেঙা দিয়া হয় তেতিয়া কালাৰটো বগা হয়, দেখি ভাল লাগে। আৰু অলৰেডি মোৰ টেঙা তৰকাৰীখন হৈয়ে গ'ল। আপোনালোকে কেনেকুৱা পালে বাৰু জনাবচোন। খাবলৈ খুবেই ভাল লাগে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকে বনাই খাব, নিশ্চয় ভাল পাব। আজিলৈ মোৰ ইমানেই আছিল। এতিয়ালৈ মোৰ যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। কাষৰ বেল বুটামটো টিপি অল কৰি দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। তেনেহ'লে আহোঁ, ধন্যবাদ, শুভৰাত্ৰি। আৰু আপোনালোক সকলো ঘৰতে থাকক, সুৰক্ষিত থাকক।